নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাশিফল নামৰ ইউটিউব চেনেলত স্বাগতম জনাইছোঁ, য'ত আমি আছামিজ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহক তেনে আজি জানি লওঁ 20 মে' 2020 চনত কোনকেইটা ৰাশিৰ ভাগ্য উদয় হ'ব, লগতে তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। বলক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। লগতে আপোনালোকক অনুৰোধ জনাওঁ যে যদি আমাৰ ভিডিঅ'বিলাক ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া ভিডিঅ'লৈ আগবাঢ়োঁ। এওঁলোকৰ জীৱনংগীৰ লগত সম্পৰ্ক মধুৰ হ'ব আৰু দাম্পত্য জীৱন সুখৰ হ'ব। লগতে প্ৰেমিক প্ৰেমিকাসকলৰো বেয়া নহয়, প্ৰেম প্ৰণয়ত আগতকৈ সম্বন্ধ ভাল হ'ব। লগতে মাতা পিতাৰ স্বাস্থ্য উন্নত হ'ব, সন্তানৰ সুখ লাভ কৰিব। লগতে আপোনালোকে যিবিলাকে পৰীক্ষাত অৱতীৰ্ণ হ'ব সেইবিলাকে উচ্চ শিক্ষাৰ পৰীক্ষাত বিশেষ ধৰণৰ সফলতা লাভ কৰিব। ঘৰুৱা কাম কাজ আগতকৈ যথেষ্ট আগবাঢ়ি যাব, ব্যৱসায় বাণিজ্য উন্নত হ'ব, আমদানি বাঢ়িব। লগতে চাকৰিয়ালসকলৰো উন্নতি হোৱা দেখা যাব। মুঠতে চাবলৈ গ'লে ভাগ্য সুপ্ৰসন্ন নোহোৱাৰ ফলত আপোনালোকৰ চাৰিও দিশতে উন্নতি হ'ব। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে সিংহ, কন্যা, তুলা, বৃষ আৰু কুম্ভ ৰাশি। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।